হ্যাপি ভোগালী বিহু উপলক্ষে আজি আমি আহিছোঁ দক্ষিণ চালমাৰা মানকাছাৰ গোপালপুৰ নামৰ ঠাই। এইটো আমাৰ হাজাং বস্তি হয়। আমি ভোগালী বিহুত আহিছোঁ, আমি গেটত দেখালোঁ। তাৰপিছত আমি মঞ্চে পোনে পোনে গৈ আছোঁ। আপোনালোকে চাই আছে মোৰ পিছফালে বিভিন্ন জাতি জনজাতিৰ মানুহবিলাক আছে, একত্ৰিত হৈ বিহু পাতি তেখেতে আনন্দ ফূৰ্তি কৰি আছে। আমি তাতে আহিছোঁ, আমাৰ লগত আছে, লগতবিলাকো আপোনালোকে যে আমাৰ লগত কোন কোন আছে এইখিনি আপোনালোকে চিনি পাইছে নিশ্চয়। যে নজৰদা আছে, আজগৰ আলী, তারপরে মহিউদ্দিন আমাৰ লগৰ হয়। আমি আহিলোঁ, গতিকে আপোনালোকৰ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ।